আজিৰ আন এক নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ লৈছো অৰুণোদয় 2.0 ফৰ্ম ফিলআপ কেনেকৈ কৰিব। তো আশা কৰো এইটো ভিডিঅ' চাই আপোনালোকে সম্পূৰ্ণ শুদ্ধ ৰূপত ফৰ্মখিনি ফিলআপ কৰিব পাৰিব। তো আহক দেৰি নকৰি আমি আৰম্ভ কৰো। ইয়াতে চাওক নাম্বাৰ 1ত দিয়া আছে এপ্লিকেণ্টজনৰ ফাৰ্ষ্ট নেম, মিডল নেম, লাষ্ট নেম। তো ইয়াত নামখিনি শুদ্ধ ৰূপত লিখিব। 2 নম্বৰত দিয়া আছে ওয়াইফ অফ অর ডটার অফ অর কেয়ার অফ, মানে ফিমেল এজনে যদি এপ্লাই কৰে তেওঁৰ হাজবেণ্ডৰ নাম মানে কাৰ ওয়াইফ ইয়াত লিখিব, কাৰ ডটাৰ ইয়াত লিখিব, কেয়ার অফ মানে তেওঁ কাৰ আন্ডাৰত আছে সেইটো লিখি দিব। 3 নম্বৰত দিয়া আছে জেন্ডাৰ, জেন্ডাৰ মানে লিংগ, ইয়াত যদি পুৰুষ হয় পুৰুষ, মহিলা হলে মহিলা লিখি দিব। 4 নম্বৰত দিয়া আছে এজ অন 1/1/2023, মানে এইটো তাৰিখ মতে সেই মানুহজনৰ বয়স কিমান হৈছে ইয়াত লিখি দিব। 5 নম্বৰত দিয়া আছে লোকেলিটি, মানে মানুহজন থকা ঠাইৰ নাম লিখিব। হাউস নম্বৰ, গড় নম্বৰ ইয়াত লিখি দিব। পিনকোড লিখি দিব। 6 নম্বৰত আছে ভিলেজ টাউন, মানুহজন যদি গাঁৱৰ হয় গাঁৱৰ নাম লিখিব, টাউনৰ হলে টাউনৰ নাম লিখিব। তাৰ পিছত দিয়া আছে 7 নম্বৰত পুলিচ ষ্টেচন, মানুহজনৰ থানাৰ নাম ইয়াত লিখি দিব। 8 নম্বৰত দিয়া আছে জিপিৰ নাম ইয়াত লিখিব, মানে গাঁও পঞ্চায়ত। ব্লকৰ নাম উন্নয়ন খণ্ড ইয়াত লিখি দিব। 9 নম্বৰত দিয়া আছে LAC, মানে সমষ্টি, মানুহজন কোনটো সমষ্টিৰ হয় এই সমষ্টিৰ নাম ইয়াত লিখিব। আৰু চাওক 10 নম্বৰত লিখা আছে ডিস্ট্ৰিক্ট, মানুহজন থকা জিলাখনৰ নাম কি ইয়াত লিখি দিব, এইটো 10 নম্বৰত। আৰু 11 নম্বৰত আছে মোবাইল নাম্বাৰ, মানুহজনৰ এটা শুদ্ধ মোবাইল নাম্বাৰ ইয়াত লিখি। নেক্সট ষ্টেপত আছে ইনক্লুজন ক্ৰাইটেৰিয়া, মানে কোনজন ব্যক্তি ইয়াত এপ্লাই কৰিছে, ফিমেলে নে ট্ৰান্সজেন্ডাৰ নে দিব্যাংগজন, যোনে এপ্লাই কৰিব ইয়াত টিক মাৰ্ক দি দিব। নাম্বাৰ 1ত আছে দ্য এপ্লিকেণ্ট ইজ এ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আসাম, যোনে এপ্লাই কৰিছে সেই মানুহজন অসমৰ স্থায়ী বাসিন্দা হয় নেকি, যদি হয় ইয়েছ, যদি নহয় ইয়াতে নোট টিক মাৰ্ক দি দিব। নাম্বাৰ 2ত আছে দ্য এপ্লিকেণ্ট প্ৰেজেণ্টলি ৰিচাইড ইন আসাম, মানে মানুহজন বৰ্তমান অসমত বাস কৰে নেকি, যদি কৰে ইয়েছ, যদি নকৰে নোট ক্লিক কৰিব। নাম্বাৰ 3ত আছে the composite household income of the applicant is less than 2 lakh per annum, মানে যোনে এপ্লাই কৰিব তেওঁৰ বছৰিকীয়া ইনকাম 2 লাখতকৈ কম নেকি, যদি ইয়েছ হয় ইয়েছ, যদি নহয় নো। এতিয়া 3 নম্বৰত দিয়া আছে এপ্লিকেণ্ট ইজ ফ্ৰম এ হাউচহোল্ড হুইচ হেভ, মানে এপ্লিকেণ্টজনৰ এইখিনি আছে নেকি, মানে তলত উল্লেখিত এই সমূহ হয় নেকি। এনি মেম্বাৰ হু ইজ ড্ৰাফট, মানে বামন হয় নেকি, যদি হয় ইয়েছ, যদি নহয় নো। এনি মেম্বাৰ এলাইং ফ্ৰম চেৰিবেল পালচি, মানে এইটো ফেমিলিত চেৰিবেল পালচি থকা বেমাৰী আছে নেকি। এই চেৰিবেল পালচি এটা ডাঙৰ বেমাৰ, যদি এই বেমাৰী থকা মানুহ আছে তেতিয়াহ'লে তেওঁ এপ্লাই কৰিব পাৰিব। তো যদি থাকে ইয়েছ দিব, যদি নাথাকে নো দিব। তাৰ পিছত আছে এনি মেম্বাৰ এলাইং ফ্ৰম থেলাচেমিয়া, তো থেলাচেমিয়াও এটা ডাঙৰ বেমাৰ, যদি এনেকুৱা ধৰণৰ বেমাৰী আছে সেইটো ফেমিলিত, তো তেতিয়াহ'লে ইয়েছ দিব, আৰু যদি নাথাকে তেতিয়াহ'লে নো দিব। তাৰ পিছত আছে এনি মেম্বাৰ এলাইং ফ্ৰম লেপ্ৰচি, তো লেপ্ৰচি থকা মানুহ যদি থাকে ইয়েছ, যদি নাথাকে নো দিব। এনি মেম্বাৰ এলাইং ফ্ৰম অটিজম স্পেক্ট্ৰাম ডিজৰ্ডাৰ, তো এনেকুৱা যদি কণ্ডিশ্যন থাকে তেতিয়াহ'লে ইয়েছ, আৰু যদি নাথাকে নো দিব। তো তাৰ পিছৰ ষ্টেপখিনি আমি চাম। ইয়াতে চাওক পিছৰ ষ্টেপখিনিত দিয়া আছে এক্সক্লুজন ক্ৰাইটেৰিয়া, তো এক্সক্লুজন ক্ৰাইটেৰিয়াত কি কি দিয়া আছে ইয়াত চাওক। হিয়াৰ ফৰ্মাৰ এণ্ড কাৰেণ্ট মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট, MPs মেম্বাৰ অফ লেজিসলেটিভ এছেম্বলি MLA, মানে সেইটো ফেমিলিত আগত নাইবা এতিয়া কিবা MP নাইবা MLA আছিল নেকি বা আছে নেকি, যদি থাকে ইয়েছ, যদি নাথাকে নো। 3 নম্বৰত দিয়া আছে হেভ কাৰেণ্ট মেম্বাৰ্ছ অফ পঞ্চায়তী ৰাজ ইণ্ডাষ্ট্ৰিজ আৰবান লোকেল বডিজ এণ্ড অট'নমাছ কাউন্সিল, মানে পঞ্চায়তী ৰাজত তেওঁলোকৰ কিবা পোষ্টত মানুহ আছে নেকি, থাকিলে ইয়েছ, আৰু যদি নাথাকে নোট টিক মাৰ্ক দি দিব।
এতিয়া চাওক 3 নম্বৰত দিয়া আছে household with any member saving or having served as an employees and or officer in any government ministry মানে তেওঁলোকৰ মানুহৰ কিবা মন্ত্ৰিত্ব থকা পদ অসম চৰকাৰৰ মন্ত্ৰিত্ব থকা পদত আছে নাইবা ভাৰত চৰকাৰৰ কিবা মন্ত্ৰিত্ব থকা পদত আছে নেকি নাইবা ডাঙৰ অফিচাৰ হয় নেকি নাইবা পাব্লিক সেক্টৰৰ ডাঙৰ কিবা সরকারি চাকরিয়াল হয় নাকি যদি থাকে ইয়েস যদি না থাকে ইয়াত নোট টিক মার্ক দি দিব 4 নম্বৰত দিয়া হৈছে হ্যাভ ডক্টৰছ ইঞ্জিনিয়াৰ্ছ লয়াৰ্ছ চাৰ্টাৰ একাউন্টেন্টছ এডভোকেটছ ৰেজিষ্টাৰ গভৰ্ণমেণ্ট কন্ট্ৰাক্টৰ্ছ তো যদি হেতু ফ্যামিলিত ডক্টৰ থাকে ইঞ্জিনিয়াৰ থাকে লয়াৰ্ছ থাকে চাৰ্টাৰ একাউন্টেন্টছ থাকে তেতিয়াহলে ইয়েস দিব আৰু যদি না থাকে নো দিব 5 নম্বৰত দিয়া আছে households having any individual who paid income tax in the previous assessment year মানে হেতু ফ্যামিলিৰ পৰা কোনোবাই আগৰ বছৰত ইনকাম টেক্স পেড কৰা মানুহ আছে নেকি যদি থাকে ইয়েস যদি না থাকে নো 6 নম্বৰত দিয়া হৈছে farmer families which own more than 15 bighas of agricultural land or and 1 bigha or more residential land in a rural area মানে ফার্মার মানে কৃষক পৰিয়ালত 15 বিঘাতকৈ মানে হেতু পৰিয়ালত 15 বিঘাতকৈ বেছি কৃষি কৰা মাটি আছে নেকি নাইবা 1 বিঘাতকৈ বেছি থকাৰ ঠাই আছে নেকি এটো হল গাঁৱৰ ক্ষেত্ৰত প্ৰযোজ্য exempted for SC ST তো এটোৰ কাৰণে নহয় 7 নম্বৰত দিয়া আছে to have 1.5 katas or more land in Kamrup metro মানে 1.5 কাটাতকৈ বেছি মাটি কামৰূপ মেট্ৰত আছে নেকি or 3 কাটাতকৈ বেছি মাটি যিকোনো নগৰত আছে নেকি or any industrial or commercial land anywhere 8 নম্বৰত দিয়া আছে household owning motorized four wheeler including tractor মানে হেতু পৰিয়ালত ট্ৰেক্টৰ নাইবা চাৰিচকীয়া আছে নে household have any government pensioner নাইবা হেতু ফ্যামিলিত কিবা সরকারি পেনশনার আছে নেকি 10 নম্বৰত দিয়া আছে household have air conditioner মানে হেতু ফ্যামিলিত এসি আছে নেকি যত থাকে তেওঁলোকৰ ঘৰত এয়াৰ কন্ডিশনাৰ নাইবা এসি এনেকুৱা ধৰণৰ কিবা হেৰি আছে নেকি যদি থাকে ইয়াতে ইয়েছত ক্লিক কৰি দিব আৰু যদি নাথাকে তেতিয়াহলে নোট ক্লিক কৰি দিব তো আহক এতিয়া আমি নেক্সট স্টেপলৈ আগবাঢ়ো তো আৰু এটা স্টেপ আছে এইটো স্টেপ ফিল আপ কৰাৰ পিছত তো আমাৰ ফৰ্মখিনি সম্পূৰ্ণৰূপে ফিল আপ কৰা হৈ যাব নেক্সট স্টেপত আছে প্ৰায়োৰিটি ক্ৰাইটেৰিয়া নাম্বাৰ 1 ত আছে have widows divorced female unmarried female above age of 45 years মানে যদি কোনো বিধৱা থাকে বিবাহ বিচ্ছেদিত মহিলা থাকে নাইবা কোনোবা মহিলাৰ 45 বছৰ হৈছে কিন্তু বিয়া হোৱা নাই তো এপ্লাই কৰিব পাৰিব নাম্বাৰ 2 ত has any specially able member of the household মানে হেতু ফ্যামিলিত কোনো অক্ষমতা থকা ব্যক্তি আছে নেকি is a destitute living on aims এটো আসলে yes দিব নহলে ন দিব নাম্বার 4 ত আছে is without shelter or has no pakka house মানে যদি থাকিবলৈ বাসস্থান নাই নাইবা পকী হাউস নাই নাম্বার 5 ত আছে has no adult member between the age of 16 to 59 years মানে 16 পৰা 59 বছৰলৈকে প্ৰাপ্তবয়স্ক মেম্বাৰ আছে না নাই 6 নম্বৰতো একেই 7 নম্বৰত দিয়া আছে have deserted women living in old age homes তো যদি কোনোবা মহিলা নাইবা কোনোবা মানুহ যদি বৃদ্ধাশ্ৰমত থাকে আৰু সেই বৃদ্ধাশ্ৰমটো গভৰ্ণমেণ্টৰ ৰেজিষ্টাৰ যুক্ত হ'ব লাগিব তেতিয়াহলে তেওঁলোকও এপ্লাই কৰিব পাৰিব 8 নম্বৰত দিয়া আছে have victims of human trafficking or rape of any age তো এনেকুৱা ধৰণৰ যদি কন্ডিশন থাকে তেতিয়াহলে yes আৰু যদি না থাকে তেতিয়াহলে নোট টিক মাৰ্ক দিব তো আশা কৰো মোৰ ভিডিঅ'খিনি ভাল লাগিছে আৰু যদি ভাল লাগিছে তেতিয়াহলে মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিব কিয়নো এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ যাতে আপোনালোকৰ সহায় হয় তো মোৰ চেনেলটো আকৌ কৈছো সাবস্ক্ৰাইব কৰিব আৰু তাৰ পিছত আছে সিগনেচাৰ থাম্ব তো তাৰ পিছত বেনিফিচিয়াৰী জনৰ ইয়াত সিগনেচাৰ দিব ডেট দিব এইখিনি আছিল আজিৰ ভিডিঅ' থ্যাংক ইউ